বিগত বছৰবোৰৰ দৰে এইবাৰ আমাৰ কনচেপ্টৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। এইবাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ প্ৰতিটো শাখাতে আমাৰ সামগ্ৰিক ৰিজাল্টটো আশাপ্ৰদ হৈছে। আমাৰ ছায়েন্সত সৰ্বোচ্চ ৰুহিত প্ৰতিম বৰাই 96% পাইছে, কমাৰ্চত শ্বেৰলিন তেৰংপিয়া 94% হায়েষ্ট পাইছে আৰু আৰ্টছত পৰিস্মিতা বৰা 96% হায়েষ্ট আহিছে। ইয়াৰ উপৰিও আমাৰ 5টা ছাবজেক্টত আমাৰ ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ মাৰ্কছ পাবলৈ সক্ষম হৈছে। ছাবজেক্ট কেইটা ক্ৰমে ইংলিছ, হিন্দী, ফাইনেন্স, বিহু আৰু ইকনমিক্স। এই 5টা ছাবজেক্টত আমাৰ কেইবাজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ষ্টেট হায়েষ্ট মাৰ্কছ পাইছে এইবাৰ। অলৰেডি আমাৰ যিটো নামভৰ্তি প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আজিৰ পৰা আমাৰ যিটো আমাৰ একাদশ শ্ৰেণীৰ মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ প্ৰতিটো শাখাতে আমাৰ পাঠদানৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। যদি এতিয়াও যদি কোনো ভাল ষ্টুডেণ্ট আহে, দুই এটা আমি এডমিশ্যন দিব পৰা যাব।